ट्रेक्टराव गाखोनानै दावबायहैदों गोलाव बोसोर अरुणाचल आरो आसाम सिमनानि जेंनाखौ नायबिजिरनो आसामनि मन्थ्रि पीयूष हाजरिका बिथाङा अरुणाचल आरो आसाम रायजोनि सिमनानि जेंनाखौ लानानै दिनै गोख्रोङै जथुमा जिरायनाय जायो। बरंगा दैमानि थांलाय फैलाय लामायाव दालां गैयैनि जाहोनाव ट्रेक्टरजों गाखोनानै दैसाखौ बारनांगौ जादों रायजोनि मन्थ्रि पीयूष हाजरिका बिथाङा। बे लामाजों गारि लांनो हायैनि जाहोनाव ट्रेक्टरजों बारखांनायनि उनाव गंसे बास गारिजों दावबायनांदों मन्थ्रि बिथाङा। बेबायदिनो दिनै अरुणाचल आरो आसामनि सिमनानि जेंनाखौ लानानै थाबैनो सुस्रांनायनि बिबान लायो आरो दिनैनि बेबायदि दैसानि सायाव दालां गैयैनि जाहोनाव हान्थिनो हायैनि थाखाय लोगोसे बगिजुलि ओनसोलाव रायजो राजाफोरनो सरकारनि जेबो मावनायखौ नुयैनि जाहोनाव बगिजुलिनि बरंगा दैमायाव दालां बानायना होनायनि थांखि लानायजों बगिजुलियाव मोब्लिब गोहो गैयैलाय मोब्लिब गोहोबो सुबिदा खालामनानै होनो आखायाव लायो रायजोनि मन्थ्रि पीयूष हाजरिका बिथाङा। थारैनो बे समाव साननो गोनांदि मन्थ्रि एमएलए बिथांमोना गाव गाव जेंनायाव गोग्लैब्लासो माखासे गामि ओनसोल गोग्लैना थानायफोरखौ नोजोराव गोग्लैयो नामा? बेयो मोनसे गेदेर सोंथि सिखाङो। সীমা সমস্যা সমাধানৰ প্ৰতি থকা অসম চৰকাৰ আৰু অৰুণাচল চৰকাৰৰ সদিচ্ছা সন্মানীয় দেশৰ প্ৰধানমন্ত্ৰী আৰু দেশৰ গৃহমন্ত্ৰী ডাঙৰীয়াৰ প্ৰত্যক্ষ তত্ত্বাৱধানত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু ডাঙৰীয়াই আমাক দায়িত্ব দিছে ৰাইজৰ লগত আলোচনা কৰি কোন ক'ত থাকিব বা কোন কেনেকুৱা অৱস্থাত আছে সেই কথাখিনি সৰজমিন তদন্ত কৰিবলৈ। আৰু সেইকাৰণে আহি ইয়াত উপস্থিত হৈছোঁ। বৰষুণ হৈছে আৰু নদীত পানীও বাঢ়িছে, কিন্তু আহিবতো লাগিবই, দায়িত্ব পালন কৰিব লাগিবই। গতিকে দায়িত্ব পালন কৰিবলৈকে কষ্ট কৰিব লগা হয়, কিন্তু সেইখিনি আমাৰ কাৰণে ইমান ডাঙৰ কষ্ট বুলিতো ফিল নকৰোঁ। আগতেও এনেকৈ কাম কৰিবলৈ চেষ্টা কৰিছোঁ, এতিয়াও কৰিছোঁ, ভৱিষ্যতেও কৰিম। গাড়ী আনিব পৰা নাই, ট্ৰেক্টৰ গাড়ী আনিব পৰা নাই। আজি অলপ বৰষুণ হঠাৎ আহি গ'ল, এই পাহাৰৰ পৰা নামি অহা নদী, গতিকে পানী বেছি হৈ যোৱাৰ কাৰণে গাড়ী অহা নাই। কিন্তু মই আকৌ কৈছোঁ, সীমা সমস্যা সমাধানৰ প্ৰতি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যি আগ্ৰহ, গৃহমন্ত্ৰী ডাঙৰীয়াৰ যি আগ্ৰহ, আমাৰ দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী দুয়োগৰাকীৰ যি আগ্ৰহ, আৰু এই আগ্ৰহৰ কাৰণে দিয়া আমাক দায়িত্ব। আমাৰ চাৰিখন গাঁও ডিছপিউটেড শব্দটো মই ক'ব নোখোজোঁ, কিন্তু তাতে চাৰিখন গাঁৱত অসমৰো ডিমাণ্ড থাকে, অৰুণাচলৰো ডিমাণ্ড থাকে। সেইকাৰণে আমি আমাৰ এখন অসম গভৰ্ণমেণ্টৰ কমিটি আছে, সেইখনক লিড কৰিছোঁ মই। তাতে আমাৰ সন্মানীয় ৰঞ্জিত দত্ত ডাঙৰীয়া আছে, সন্মানীয় প্ৰমোদ বৰঠাকুৰ ডাঙৰীয়া আছে আমাৰ ফালৰ পৰা, আৰু অৰুণাচলৰো এখন কমিটি আছে। তেওঁলোকৰ কমিটিখনক লিড কৰিছে সন্মানীয় অৰুণাচলৰ মন্ত্ৰী মামা নাতুং ডাঙৰীয়াই, আৰু তেখেতৰ লগত আছে সন্মানীয় বিধায়ক বেউৰাম ৱাগৰেজী, আৰু আমাৰ অসমৰো বিষয়াসকল আছে, শান্তনু গোটমাৰে ডাঙৰীয়া আছে, DC বিশ্বনাথ আছে, SP বিশ্বনাথ আছে, আৰু পাকে কাছেং জিলাৰো DC আৰু অন্যান্য বিষয়াসকল আছে। আমি সকলোৱে মিলি ৰাতিপুৱা দিকালমুখলৈ গ'লোঁ, তাৰপাছত আমি পাছো গাঁৱলৈকে আহিলোঁ, তাৰপাছত ডিপিক, আৰু বৰ্তমান বালিচৌ গাঁৱত আছোঁ। এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা, এই গোটেইকেইখন গাঁও, আমি যিকেইখন গাঁৱত পৰ্যবেক্ষণৰ কাৰণে আহিছোঁ, সৰজমিন তদন্তৰ কাৰণে আহিছোঁ, এই গোটেইকেইখন গাঁৱেই পৰে ফৰেষ্ট এৰিয়াত। অসম পাৰ্টত আমি ফৰেষ্ট এৰিয়া বুলি কওঁ। গতিকে ফৰেষ্ট এৰিয়াৰ কথাটো প্ৰথম খোজতেই হয়তো ছেটেলমেণ্ট নহ'ব। য'ত নন ফৰেষ্ট এৰিয়া হয়, অসম চৰকাৰ আৰু অৰুণাচল চৰকাৰে কেন্দ্ৰীয় চৰকাৰক প্ৰপ'জেল দিলেই হয়তো ছেটেলমেণ্ট হ'ব, কিন্তু ফৰেষ্ট এৰিয়াৰ ছেটেলমেণ্টটো অলপ বেলেগ প্ৰক্ৰিয়াৰে হয়। NGT আছে, সুপ্ৰিম কোৰ্টৰ তত্বাৱধানত হয়, আৰু কেন্দ্ৰীয় চৰকাৰৰ ফৰেষ্ট এণ্ড এনভাইৰনমেণ্ট ডিপাৰ্টমেণ্টৰো কথা থাকিব। গতিকে এই কথাখিনি আমি কি কৰিম, আমি প্ৰপ'জেল দিম যে কোনখন গাঁও ক'ত থাকিব খোজে। আমাৰ দিকালমুখত, পাছত আৰু বালিচৰ এইখিনি গাঁৱতো প্ৰায় অৰুণাচলতে থাকিব খুজিছে, অৰুণাচলী মানুহ ইয়াত আছে। ডিপিক গাঁৱত অলপ অৰুণাচলত থাকিব খোজে, পাছত দিকালমুখ আৰু ডিপিক, বালিচৌ এইকেইখন গাঁৱত মূলতঃ অৰুণাচলী বাসিন্দাৰে অৱস্থিত। কিন্তু পাছো গাঁৱত অসমৰো মানুহে ডিমাণ্ড কৰে, আৰু অলপে ডিমাণ্ড কৰে অৰুণাচলৰ। আমি যিখিনি জেগাত অৰুণাচলে ডিমাণ্ড কৰে সেইখিনি অৰুণাচলৰ যদি কওঁ, কিন্তু
যিখিনি জেগাত আমাৰ কাৰ্বি সম্প্ৰদায়ৰ ব্যক্তি আছে সেইখিনিয়ে অসমৰ বুলি আমি কম। नोंथांनाव हान्थु सिं गोदोना आखाइ आखाइनि आसि सिंस्रि दाफोना सानाय आफादावदै सानाय आथिं मिजुनाय सानाय खर' जरा सानाय आथिं फारनैबो बोलो मोनै जानजि सानानै आथिङाव साहैनाय जायखिजाया गोजामनिफ्राय गोजाम सानाय जादोंब्ला नोंथांमोना जिंगासिनो नांला। नोंथांमोननि थाखाय खम बेसेनावनो लाबोदों फिल नेचार जइन्ट फेन वेल। बे थाव मालिसखौ फुनोब्लानो नोंथांनि गासै सानाय जेंनाया खारगोन। अब्ला मानोथो गोबाव खालामखो? अर्डार आरो गोबां मोनथिनो थाखाय नैबे जानबुं नङाव फन खालाम 9974030738।